So guys, welcome to my YouTube channel Dipu Travels. So মই আজি আহি আছো মানকাছাৰৰ এটা অঞ্চলত তো আহোতে ফুলবাৰী হৈ এইখিনি হাতীমাৰী পিনে সোমাওতে ৰাজাবালা বুলি কয়। এইখিনি জাগাৰ নাম হল অৰিজিনেল হল চিবিয়াং। আৰু এতে মই আপোনালোকক এনেকুৱা এটা ফলৰ গাছ দেখাই আছো যিটো ফলৰ দাম মোটামুটি আমাৰ অসমত একদম কম হলেও 1500 টকা কেজি, যিটো মই আজিকালি মই দেখা পোৱা নাছিলো, আজি মই প্ৰথম দেখা পাইছো। ধৰক কাজু বাদামৰ গাছ, তো কাজু বাদামৰ গাছটো আপোনালোকে যদি দেখা নাই তো আপোনালোকক মই দেখাই আছো। এইটো চাই লওক, পাহাৰীয়া অঞ্চলত কাজুৰ গাছ কাৰণ মূল্যৱান গাছ, কিন্তু গাছডাল মানে সেই নহয়, পুষ্টকে নাথাকে। এইটো তাৰমানে জপহাৰ নিচিনা হেৰি হৈ কেনে কি বুলি ক'ম আৰু লেচু গাছৰ নিচিনা ডাল বেছি থাকে, ষ্ট্ৰং বেছি নহয়। তাৰপিছত ইয়াৰ লগতে আপোনালোকক দেখাই আছো পাইনাপলৰ বাগান। বহুত বস্তু আছে ভিডিঅ' কৰিব লগা, সময়ৰ কাৰণে। আৰু ইফালে বৰষুণ বহুত, আপোনালোকক দেখাই আছো। চাই লওক, এটা আনাৰসত 3টা 4টা 5টা 6টা, চাই লওক। মালিক নাই বৰ্তমান, উইদাউট মালিকত মই ভিডিঅ' বনাই আছো। আনাৰস এইটোৱে আমাৰ অসমত পিছত ডাঙৰ হলে অসমত বিক্ৰী হ'ব, কিন্তু মই বৰ্তমান গাইজ অসমত নাই, তো মেঘালয়ত আছো, মেঘালয় গাৰো হিলছত আছো। আৰু লগতে ইয়াতে তামোলৰ বাগান আপোনালোকে চাই লওক, কিমান ডাঙৰ তামোলৰ বাগান। চাই লওক, মই দেখাই আছো কিমান ডাঙৰ, বাপৰে বাপ। আৰু মই ভাবিছিলো আনাৰসৰ বাগানটো বহুত সৰু, কমেও ইয়াত বোলে 20 বিঘা আছে ইনফৰমেশ্যন মতে, কিন্তু 20 বিঘা একদম ঘূৰি কেনে দেখুৱাটো পচিবল নহয়। তো সেইকাৰণে মই আপোনালোকক আৰম্ভণিখিনি দেখাইছোঁ, ভিতৰৰ ফালে নেগলো বৰষুণ বতাৰ। তো লগতে তামোলৰ বাগানখিনি চাওক, আমাৰ তাতে মানুহে তামোল পুতে কিমান গেপত। আৰু নজনা কথা, একচুৱেলি মেঘালয়ৰ পৰা বহুত কথা শিকিব পাৰি। তামোল চাওক কিমানমান ডিষ্টেঞ্চত পুতা আছে, বৰ বেছি 2.5 ফুট ডিষ্টেঞ্চত পুতা আছে। আৰু মেইন লক্ষ্য হ'ল আমাৰ কাজু বাদাম, য'ত কাজুৰ পাতটো কেনেকুৱা চাওক, গাছডালৰ গঠনটো চাওকচোন। এটা লাল পৰি আছে, মই দেখাই আছো আপোনালোকক। এইটো চাওক, এইটো গাড়ী আহিছে, এইটো লাল পৰি আছে। ডালিমৰ নিচিনা এনেকে আপেলৰ নিচিনা ওলাই, আৰু তলৰ পিনে থাকে কাজুটো। এইটো এটা বহুত আছে। চ' বলক আমি দেৰি নকৰি তো মোৰ গন্তব্যৰ পিনে ঢাপলি মেলো। তো গাইজ বহুত দেৰি হৈ গ'ল,
গতিকে দেৰি নকৰোঁ মই আৰু গুৱাহাটী যাব লাগিব গতিকে আপোনালোকে আৰু একবাৰ চাওক কাজু বাদামৰ গাছডাল আৰু এইটো আছে লাহি হয় লাৰি দিলে ওলাই যায় ক'ব নোৱাৰোঁ আৰু মালিকে যি কিবা ক'ব আৰু এই দুটা বস্তু ছিঙি দিলোঁ মই কিন্তু অন কেমেৰাত ছিঙি লৈছোঁ কিবা প্ৰব্লেম হ'লে আপোনালোকে উত্তৰ দিব গোটেই কাজু গাছ গোটেই পাহাৰীয়া অঞ্চল এই তামোল চাই লওক দেৰি নকৰি বলক আৰু আপোনালোকক মই এটা নেদেখা বস্তু মই দেখাব বিচাৰি আছোঁ যিটো কাজু বাগানৰ গাছ কাজু বাদামৰ গাছ তো আপোনালোকে হয়তো দেখা নাই ময়ো দেখা পোৱা নাছিলোঁ তো আজি মই একদম যিটো ফল আপোনাৰ 1500 টকা কেজি বিক্ৰী হয় ড্ৰাই ফ্ৰুটৰ বাগানটো মই আপোনালোকক দেখাই আছোঁ এইটো চাওক কাজু বাদামৰ গাছ কাজু কেনেকৈ লাগে তো আপোনালোকে একবাৰ চাই লওক এইটো ডালিমৰ নিচিনা হৈ যায় এইটো ছিঙিয়ে গ'ল লগে লগে বাকী আপোনালোকে চাওক মই ওপৰত দেখাই দি আছোঁ আপোনালোকক কাজুবোৰ কেনেকৈ লাগে কাজুত থপনা এইগিলা কাজুত থপনা এই ফলটো ডাঙৰ হৈ যায় এই ওপৰখিনি যি আছে ওপৰখিনি এইটো ডালিমৰ নিচিনা ফুলি উঠিব আপেলৰ নিচিনা ফুলি উঠি এনেকুৱা হ'ব আৰু তাৰে তলত দি থাকিব কাজুটো আপোনালোকে চাওক এইটো এটা অলপ ডাঙৰ হৈছে কাজু বাগান কাজু বাগানৰ খেতি এইটো চাওক এইটো চাওক কাজু